ইৱান আপোনালোকে যদি বিগ বছ 17খন চাই আছে তেতিয়াহ'লে জানিব ইচ্ছা যে টপ 5 কোন, টপ 3 কোন, টপ 2 কোন, টপ 2 মানে ৰানাৰ আপ আৰু আপোনালোকৰ উইনাৰ কোন হ'ব এইবাৰ বিগ বছ 17ৰ। টপ 5ৰ পৰা মই আৰম্ভ কৰোঁ। টপ 5ত থাকিব মানে 5 নম্বৰত থাকিব অৰুণ, এই গেমিং ইউটিউবাৰজন, আৰু 4 নম্বৰত থাকিব মানাৰা চোপ্ৰা, প্ৰিয়ংকা চোপ্ৰাৰ কাজিন মানাৰা চোপ্ৰা 4th নাম্বাৰ। থাৰ্ডত অলপ কনফিউজন আছে, থাৰ্ডত হয় অংকিতা লখেণ্ডে থাকিব নহ'লে অভিষেক থাকিব, আৰু ৰানাৰ আপ হ'ব এইবাৰ হয় অভিষেক হ'ব নহ'লে অংকিতা। এই দুটা কিন্তু বিগ বছে কৰিব, এই দুটা ভোটিঙৰ ওপৰত নহয়, বিগ বছৰ মতে হ'ব। আৰু ভোটিঙৰ মতে উইনাৰটোতো হ'বই। উইনাৰ আপোনালোকৰ গমেই পালে কাৰ নাম লোৱা নাই, মুনাৱৰ ফাৰুকী হ'ব বিগ বছ 17ৰ উইনাৰ। 100% চিয়'ৰ মুনাৱৰ ফাৰুকী হ'ব বিগ বছ 17ৰ উইনাৰ। ভিডিঅ'টো যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব যিসকল বিগ বছ প্ৰেমী আছে।